এতিয়ালৈকে আমি সমতল দাপোনৰ বিষয়ে পঢ়িলোঁ আৰু গোলাকাৰ দাপোনৰ ভাগকেইটাৰ বিষয়ে গম পালোঁ। এতিয়া গোলাকাৰ দাপোনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে সেই বিষয়ে চাব লাগিব। আৰু প্ৰতিবিম্বৰ স্থান নিৰ্ণয় কৰিবলৈ হ'লে অতি কমেও দুডাল প্ৰতিবিম্বৰ কটাকটি কৰিব লাগিব। এতিয়া আমি ৰশ্মিচিত্ৰ অংকনৰ 4টা ৰুল চাই লওঁ। প্ৰতিবিম্ব নিৰ্ণয়ৰ বাবে অতি কমেও যিকোনো দুডাল ৰশ্মি বিবেচনা কৰিব পাৰি। প্ৰথমে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যায় বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। অৱতল দাপোনৰ ক্ষেত্ৰত যদি কোনো এডাল ৰশ্মি এই মুখ্য অক্ষৰ সমান্তৰালকৈ আহে তেতিয়া কি হয় বুলি কৈছে, প্ৰতিফলনৰ পিছত ই ফকাছৰ মাজেদি যায় বুলি কৈছে অৱতল দাপোনৰ ক্ষেত্ৰত। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যোৱা যেন লাগে বুলি কৈছে। ইয়াত যদি ৰৈ কোনোবা এটা মানুহে চায় তেনেহ'লে এই ৰশ্মিডাল ফকাছৰ মাজেদি যোৱা যেন লাগিব। দ্বিতীয়তে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়। অৱতল দাপোনৰ ক্ষেত্ৰত কি হয়, যদি কোনোবা এডাল ৰশ্মি ফকাছৰ মাজেদি যায় তেতিয়া প্ৰতিফলনৰ পিছত সেই ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰাল হ'ব। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব, যদি কোনোবা এডাল ৰশ্মি ফকাছৰ মাজেদি যায় তেতিয়া কি হ'ব, সেইডাল মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব। তৃতীয় সূত্ৰ অনুসৰি অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদিয়ে ঘূৰি আহিব। যদি কোনোবা এডাল ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেদি যায় উত্তল দাপোনৰ ক্ষেত্ৰতেই হওক বা অৱতল দাপোনৰ ক্ষেত্ৰতেই হওক তেনেহ'লে সেইডাল পুনৰ সেই একেটা পথেদিয়ে ঘূৰি গুচি আহিব। এইফালেদি যোৱা ৰশ্মিডাল পুনৰ সেই চি মাজেদিয়ে ঘূৰি গুচি আহিব। উত্তল দাপোনৰ ক্ষেত্ৰতো ঠিক সেই একেই হ'ব। চতুৰ্থতে মুখ্য অক্ষত হেলনীয়াকৈ পি বিন্দুত পৰা ৰশ্মি অৱতল দাপোন বা উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ লগত সমান কোণ উৎপন্ন কৰি প্ৰতিফলিত হ'ব। এডাল ৰশ্মি যদি পি বিন্দুত পৰে, মেৰুত পৰে, তেতিয়া কি হ'ব, ই এই অভিলম্বডালৰ লগত যিমান কোণ কৰি পৰিব সেই সিমানটো কোণ কৰিয়ে আকৌ পুনৰ ঘূৰি গুচি আহিব, প্ৰতিফলিত হ'ব। উত্তল দাপোনৰ ক্ষেত্ৰতো যিমান কোণ কৰি ইয়াত পৰিব সেই সিমান কোণ কৰিয়ে আকৌ ঘূৰি গুচি আহিব। আই ইকুৱেল টু আৰ হ'ব, এই কোণটো ইকুৱেল টু আৰ হ'ব ইয়াতো। আমি এই যি 4টা ৰুলছ পঢ়িলোঁ তাৰ ভিতৰত অতি কমেও যিকোনো দুডাল ৰশ্মি চিত্ৰ যদি আমি বিবেচনা কৰোঁ তেনেহ'লে আমি এটা প্ৰতিবিম্ব গঠন কৰিব পাৰিম। এতিয়া আমি অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠনখিনি চাই লওঁ। লক্ষ্যবস্তুৰ বিভিন্ন বেলেগ অৱস্থানৰ বাবে প্ৰতিবিম্বৰ স্থানো বিভিন্ন হ'ব। প্ৰথমে যেতিয়া লক্ষ্যবস্তু এটা অসীমত থাকিব তেতিয়া তাৰ প্ৰতিবিম্ব কেনেকুৱা হ'ব সেই বিষয়ে চাই লওঁ। এইখন এখন অৱতল দাপোন, এইটো ফকাছ এফ, চি আৰু এইটো মেৰু পি। এতিয়া যেতিয়া কোনো এটা বস্তু অসীমত থাকিব, এডাল ৰশ্মি আহিছে, ৰশ্মিডাল কি হৈছে, মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে। আৰু আমি পঢ়ি অহা ৰুলছ অনুসৰি মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি কোনফালেদি যায়, ফকাছৰ মাজেদি প্ৰতিফলিত হয়। এডাল ফকাছৰ মাজেদি প্ৰতিফলিত হৈছে। ঠিক সেইদৰে এইফালৰ পৰা যদি এটা ৰশ্মি আহে সেইডাল পুনৰ ফকাছৰ মাজেদিয়ে ঘূৰি যাব। এই ৰশ্মি দুডালে ক'ত কটাকটি কৰিছে, ইহঁত দুইডালে ফকাছত কটাকটি কৰিছে। সেইবাবে যেতিয়া লক্ষ্যবস্তু অসীমত থাকিব তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব, ফকাছ এফতে গঠন হ'ব। আৰু ই বহুত সৰু হ'ব দেখিবলৈ, বিন্দু আকাৰৰ হ'ব। লগতে ই সৎ হ'ব আৰু ওলোটা হ'ব। যিহেতু এই প্ৰতিবিম্বটো এই দাপোনখনৰ আগত হৈছে, আগফালে গঠন হৈছে, সেইবাবে এই প্ৰতিবিম্বটোৰ প্ৰকৃতি কেনেকুৱা হ'ব, ই সৎ হ'ব। দ্বিতীয়তে যদি লক্ষ্যবস্তুটো চিৰ বাহিৰত থাকে, যেতিয়া লক্ষ্যবস্তুটো ভাঁজকেন্দ্ৰৰ বাহিৰত থাকিব তেতিয়া কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন হ'ব আমি চাই লওঁ। ধৰা হ'ল এটা লক্ষ্যবস্তু চিৰ পৰা বাহিৰত আছে,
যেতিয়া এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ যাব তেতিয়া ই ফকাছৰ মাজেদি প্ৰতিফলিত হ'ব এই ৰশ্মিডাল এইফালেদি গৈছে ইয়াত খুন্দা খাই ফকাছৰ মাজেদি প্ৰতিফলিত হৈছে বেলেগ এডাল ৰশ্মি বিবেচনা কৰিম যিডাল চিৰ মাজেদি ভাঁজ কেন্দ্ৰৰ মাজেদি যাব সেই ৰশ্মি আৰু আমি কি পঢ়িছিলোঁ ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি পুনৰ সেই একেটা পথেৰে ঘূৰি গুচি আহে এইডাল ভাঁজ কেন্দ্ৰৰ চিৰ মাজেদি গৈছে আৰু পুনৰ এইটো পথেদি ঘূৰি গুচি আহিছে এতিয়া এইডাল ফাৰ্ষ্ট ৰশ্মিডাল আৰু ছেকেণ্ড ৰশ্মিডালে ক'ত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে আৰু এইটোৱে হ'ব প্ৰতিবিম্ব এতিয়া আমি ইয়াৰ পৰা দেখিছোঁ যে প্ৰতিবিম্বটো ক'ত গঠন হৈছে এফ আৰু চিৰ মাজত গঠন হৈছে এইটো ফকাছ আৰু এইটো ভাঁজ কেন্দ্ৰ চিৰ মাজত আমাৰ প্ৰতিবিম্বটো গঠন হৈছে প্ৰতিবিম্বৰ অৱস্থানটো আৰু আমি ইমান ডাঙৰ এটা লক্ষ্য বস্তু লৈছিলোঁ কিন্তু তাৰ প্ৰতিবিম্বটো কি হৈছে ইয়াতকৈ সৰু হৈছে গতিকে কি হ'ব যেতিয়া লক্ষ্য বস্তুটো চিৰ পৰা বাহিৰত থাকিব তেতিয়া ইয়াৰ প্ৰতিবিম্বটো সংকুচিত হ'ব আৰু ই দাপোনখনৰ ফ্ৰণ্টত দাপোনখনৰ আগত গঠন হৈছে সেইবাবে ই হদ হ'ব লগতে ই উলুটা হৈছে থাৰ্ড কেছত যদি লক্ষ্য বস্তু এটা চিত থাকে ভাঁজ কেন্দ্ৰত থাকে তেতিয়া কেনেকুৱা ধৰণৰ প্ৰতিবিম্বৰ সৃষ্টি হ'ব এইটো এটা লক্ষ্য বস্তু ইয়াৰ পৰা এডাল ৰশ্মি গৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ আৰু ই ঘূৰি আহিব ফকাছ এফৰ মাজেদি আমি আন এডাল ৰশ্মি ল'ম যিডাল এফৰ মাজেদি যোৱা ৰশ্মিডাল ল'ম আৰু আমি জানো যে যেতিয়া ফকাছৰ মাজেদি কোনো এটা ৰশ্মি যায় সি মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহে এইডাল ঘূৰি আহিলে এতিয়া আমি দেখিলোঁ এই ফাৰ্ষ্ট ৰশ্মিডালে আৰু ছেকেণ্ড ৰশ্মিডালে ক'ত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে আৰু এইটো হ'ব প্ৰতিবিম্বটো ইয়াৰ পৰা আমি কি দেখিলোঁ যেতিয়া লক্ষ্য বস্তুটো আমি চিত ৰাখিম তেতিয়া তাৰ প্ৰতিবিম্ব আমি ক'ত পাম চিতে দেখা পাম অৰ্থাৎ ভাঁজ কেন্দ্ৰতে আমি তাৰ প্ৰতিবিম্বটো পাম আৰু আমি দেখা পাইছোঁ যে যিটো আমি লক্ষ্য বস্তু তাৰ সমানেই আমাৰ প্ৰতিবিম্বটো গঠন হৈছে সেইবাবে যেতিয়া লক্ষ্য বস্তুটো আমি চিত ৰাখোঁ বা ভাঁজ কেন্দ্ৰত ৰাখোঁ তেতিয়া কি হয় তাৰ প্ৰতিবিম্বটো সেই লক্ষ্য বস্তুৰ সমানেই হয় লগতে আমি দেখিছোঁ এই প্ৰতিবিম্বটো আমাৰ দাপোনখনৰ আগফালে হৈছে সেইবাবে ই হদ হ'ব আৰু লগতে ই উলুটা হৈছে এতিয়া আমি ফ'ৰ্থ কেছটো চাবলৈ লৈছোঁ ফ'ৰ্থ কেছত আমি লক্ষ্য বস্তুটো ক'ত ৰাখিম চি আৰু এফৰ মাজত ৰাখিম অৰ্থাৎ ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাজত এইটো ফকাছ আৰু এইটো ভাঁজ কেন্দ্ৰ ইয়াৰ মাজত আমি এটা লক্ষ্য বস্তু ৰাখিম এতিয়া এই লক্ষ্য বস্তুৰ পৰা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ দিছোঁ আৰু সেই মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল ফকাছৰ মাজেৰে প্ৰতিফলিত হ'ব আন এডাল ৰশ্মি আমি কনচিডাৰ কৰিম চিৰ মাজেৰে চিৰ মাজেৰে এই লক্ষ্য বস্তুৰ হেডৰ পৰি যাব আৰু আমি জানো যে যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজেৰে এডাল ৰশ্মি যায় সেই ৰশ্মিডাল যিটো বাটেৰে যায় সেইটো বাটেৰে পুনৰ ঘূৰি গুচি আহে সেইবাবে এই ৰশ্মিডাল এইফালেদি গৈছে আৰু পুনৰ সেই একে বাটেৰে ঘূৰি গুচি আহিব এতিয়া আমি এই দুইডাল ৰশ্মি যদি বহাই দিওঁ ইহঁতি আহি ইয়াত কটাকটি কৰিছে গতিকে এই কটাকটি কৰা বিন্দুটোতে ইয়াৰ প্ৰতিবিম্বটো গঠন হ'ব ইয়াৰ পৰা আমি কি দেখিলোঁ যেতিয়া আমাৰ লক্ষ্য বস্তুটো চি আৰু এফৰ মাজত ৰখা হ'ব তেতিয়া ধৰি লৈছোঁ আমি এ বি তেতিয়া ইয়াৰ প্ৰতিবিম্ব কেনেকুৱা হ'ব চিৰ পৰা আঁতৰত হ'ব এইটো ভাঁজ কেন্দ্ৰৰ পৰা আঁতৰত ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব লগতে ই বিবৰ্ধিত হ'ব আমি দেখিছোঁ লক্ষ্য বস্তুটো যিমান ডাঙৰ লৈছোঁ আমি তাতকৈ বহুত ডাঙৰ ইয়াৰ প্ৰতিবিম্বটো পোৱা গৈছে গতিকে যেতিয়া চি আৰু এফৰ মাজত লক্ষ্য বস্তু ৰখা হ'ব তেতিয়া তাৰ প্ৰতিবিম্বটো বিবৰ্ধিত হ'ব আৰু ইয়াৰ প্ৰতিবিম্ব হদ আৰু উলুটা হ'ব আমি দেখিছোঁ ইয়াৰ প্ৰতিবিম্বটো এইখন যিখন সমতল পৃষ্ঠ আছে এইখন তাৰ ফ্ৰণ্টত গঠন হৈছে গতিকে ই হদ হ'ব আৰু লগতে আমি দেখিছোঁ যে ই উলুটা হৈছে এতিয়া আমি 5th নম্বৰ কেছলৈ যাম যদি লক্ষ্য বস্তুটো ফকাছত ৰখা হয় তেনেহ'লে প্ৰতিবিম্বৰ অৱস্থান কি হ'ব আমি সেইটো চাওঁ এইটো এটা লক্ষ্য বস্তু ফকাছত লক্ষ্য বস্তুটো ৰখা হৈছে এতিয়া
মুখ্য অক্ষৰ সমান্তৰালকৈ যদি আমি এডাল ৰশ্মি আঁকো সেইডাল কাৰ ভিতৰেদি যাব ফকাছৰ মাজেদি যাব আৰু আমি আন এডাল ৰশ্মি কনচিডাৰ কৰিম যিডাল ভাঁজ কেন্দ্ৰৰ মাজেৰে যাব আৰু আমি জানো যে ভাঁজ কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল একে পথেদিয়ে পুনৰ ঘূৰি আহে সেইবাবে ইয়াত খুন্দা খাই প্ৰতিফলনৰ পিছত পুনৰ সেই একে পথেদিয়ে চিৰ মাজেদিয়ে ঘূৰি গুচি আহিব আৰু আমি ইয়াৰ পৰা কি দেখিছোঁ এই দুইডাল ৰশ্মি যদি আমি বহাই গৈ থাকোঁ তেনেহ'লে ই অসীমত লগ হ'বগৈ গতিকে ইয়াৰ পৰা আমি কি পাওঁ যেতিয়া লক্ষ্য বস্তুটো ফকাছত ৰখা হয় তেনেহ'লে প্ৰতিবিম্ব অসীমত গঠন হ'ব লগতে আমি এইটো দেখিছোঁ যে আমি লক্ষ্য বস্তুটো যিমানটো চাইজৰ লৈছোঁ তাতকৈ বহুত ডাঙৰ আমি প্ৰতিবিম্বটো দেখা পাম সেইবাবে প্ৰতিবিম্বৰ কেনেকুৱা হ'ব দেখিবলৈ অতি বিবৰ্ধিত হ'ব লগতে ই সৎ আৰু ওলোটা হ'ব এতিয়া আমি আন এটা কেছ চাওঁ কেছ 6ত যদি লক্ষ্য বস্তুটো মেৰু আৰু ফকাছৰ মাজত ৰখা হয় তেনেহ'লে কি হ'ব এইটো মেৰু আৰু এইটো ফকাছ আমি এই ফকাছ আৰু মেৰুৰ মাজত এটা লক্ষ্য বস্তু ৰাখিম এতিয়া লক্ষ্য বস্তু প্ৰথমে আমি এডাল ৰশ্মি বিবেচনা কৰিছোঁ যিডাল মেৰুত পৰিছে আৰু আমি জানো যে মেৰুত যদি এডাল ৰশ্মি পৰে সেইডাল কি হয় সমান কোণ কৰি পুনৰ ঘূৰি গুচি আহে ইয়াত যিমান কোণ উৎপন্ন কৰিব ইয়াৰ লগতো সিমান কোণে উৎপন্ন কৰি পুনৰ ঘূৰি গুচি আহিব আন এডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে আৰু এই ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত সেই একে বাটেৰে ঘূৰি গুচি আহিব এতিয়া আমি এই ৰশ্মি দুডাল যদি এইফালে বহাই দিওঁ তেতিয়া কি হ'ব ই এটা বিন্দুত লগ লাগিব ইয়াত লগ লাগিছে এইকেইডাল কিন্তু এইফালে বহাই দিলে আমাৰ ই কেতিয়াও লগ নালাগে ইয়াত লগ লাগিব আৰু ইয়াত কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব এতিয়া আমি ইয়াৰ পৰা কি দেখিছোঁ প্ৰতিবিম্বটো ক'ত গঠন হৈছে দাপোনখনৰ পিছফালে গঠন হৈছে লগতে আমি যিমানটো চাইজৰ লক্ষ্য বস্তু লৈছোঁ তাতকৈ বহুত ডাঙৰ প্ৰতিবিম্ব গঠন হৈছে সেইবাবে ইয়াৰ প্ৰতিবিম্বটো কি দাপোনৰ পিছফালে হ'ব আৰু ই বিবৰ্ধিত হ'ব লগতে ই দাপোনখনৰ পিছপিনে সেইবাবে ই অসৎ হ'ব আৰু আমি কি দেখিছোঁ ইয়াৰ পৰা প্ৰতিবিম্বটো থিয় হ'ব দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে চোৱাৰ পাছত আমি এইবাৰ চাওঁ অৱতল দাপোনৰ ব্যৱহাৰ অৱতল দাপোনৰ কি কি কামত ব্যৱহাৰ কৰা হয় প্ৰথম অৱতল দাপোনক টৰ্চ গাড়ীৰ হেডলাইট আদিত ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰণ হৈছে ই পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰা দ্বিতীয়তে দাড়ি খুৰোৱা দাপোন হিচাপে অৱতল দাপোন ব্যৱহাৰ কৰা হয় দাড়ি খুৰোৱা দাপোন হিচাপে এই অৱতল দাপোন ব্যৱহাৰ কৰা হয় যাতে দাপোনখনত মুখমণ্ডলৰ এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি তৃতীয়তে দন্ত চিকিৎসকসকলে এই অৱতল দাপোন ব্যৱহাৰ কৰে সেই একেটা কাৰণতে দন্ত চিকিৎসকসকলে অৱতল দাপোন ব্যৱহাৰ কৰে যাতে তেওঁলোকে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিব পাৰে চতুৰ্থতে সৌৰ ভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ এই অৱতল দাপোন ব্যৱহাৰ কৰা হয় আমি অৱতল দাপোন কি অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন অৱতল দাপোনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিলোঁ এইবাৰ উত্তল দাপোনৰ দ্বাৰা কেনেদৰে প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'টোত উত্তল দাপোন কাক বোলে সেই বিষয়ে কৈ আহিছোঁ যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ তেনে দাপোনকে কোৱা হয় উত্তল দাপোন এই উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমি লক্ষ্য বস্তুৰ দুটা অৱস্থান বিবেচনা কৰিম প্ৰথমটো হৈছে দাপোনৰ পৰা অসীম দূৰত্বত আৰু দ্বিতীয় অৱস্থানটো হৈছে দাপোনৰ পৰা সীমিত দূৰত্বত লক্ষ্য বস্তুৰ এই দুটা অৱস্থানৰ বাবে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ সম্পৰ্কে আলোচনা কৰোঁ আহক প্ৰথমটো লক্ষ্য বস্তু অসীম দূৰত্বত প্ৰথমে আমি অসীম দূৰত্বৰ পৰা এডাল ৰশ্মি অংকন কৰিম আৰু আমি আগতে পঢ়ি আহিছিলোঁ যে উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফকাছৰ মাজেৰে ঘূৰি যোৱা যেন লাগে এতিয়া এই ৰশ্মিডাল এই ফকাছৰ মাজেৰে ঘূৰি যোৱা যেন লাগিব ফকাছ এফৰ মাজেৰে
অন্য এডাল ৰশ্মি বিবেচনা কৰি মুখ্য অক্ষৰ সমান্তৰালকৈ অসীম দূৰত্বৰ পৰা সেই ৰশ্মিডালো পুনৰ সেই ফকাছৰ পৰাই ঘূৰি যোৱা যেন লাগিব। এতিয়া আমি দেখিছোঁ এই দুইডাল ৰশ্মিয়ে ফকাছ এফত কটাকটি কৰিছে। সেইবাবে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে উত্তল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু অসীম দূৰত্বত ৰখা হয় তেনেহ'লে প্ৰতিবিম্ব ফকাছত দাপোনৰ পিছফালে গঠন হ'ব। লগতে আমি দেখিছোঁ এই প্ৰতিবিম্বটো অতিশয় সৰু হৈছে আৰু ই বিন্দু আকাৰৰ হৈছে, আনহাতে ই দাপোনখনৰ পিছফালে গঠন হৈছে আৰু সেইবাবে ই অসৎ হ'ব আৰু থিয় হ'ব। ইয়াৰ দ্বিতীয়টো অৱস্থান প্ৰতিবিম্বটো অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত থাকিব। এইটো পি অসীম দূৰত্ব আৰু মেৰুৰ মাজত থাকিব। আমি এটা লক্ষ্যবস্তু লৈছোঁ এ বি। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল ফকাছৰ মাজেৰে ঘূৰি যাব। ফকাছৰ মাজেৰে ঘূৰি যোৱা যেন লাগিব। আমি আন এডাল ৰশ্মি বিবেচনা কৰিম যিডাল চিৰ দিশে অগ্ৰসৰ হ'ব। আৰু আমি পঢ়িছিলোঁ ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি উত্তল দাপোনৰ ক্ষেত্ৰত সেই একেটা পথেৰেই পুনৰ ঘূৰি গুচি আহিব। এই ৰশ্মিডাল এইটো পথেৰে যাব আৰু পুনৰ এইটো পথেৰে ঘূৰি গুচি আহিব। এতিয়া আমি ইয়াত কি দেখিছোঁ, এই দুইডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিছে, এইটো ইয়াত কটাকটি কৰিছে। আমি কি পাইছোঁ, প্ৰতিবিম্ব হ'ব পি আৰু এফৰ মাজত, মেৰু আৰু ফকাছৰ মাজত আমি প্ৰতিবিম্বটো পাম আৰু দাপোনখনৰ পিছফালে। দ্বিতীয়তে আমি যিটো চাইজৰ লক্ষ্যবস্তুটো লৈছোঁ তাতকৈ সৰু প্ৰতিবিম্ব দেখা পাইছোঁ, সেইবাবে ই সংকুচিত হ'ব আৰু ই দাপোনখনৰ পিছফালে গঠন হৈছে আৰু থিয় হৈছে, সেইবাবে ই অসৎ আৰু থিয়। আমি উত্তল দাপোনৰ দ্বাৰা কেনেদৰে প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে অধ্যয়ন কৰিলোঁ। এইবাৰ আমি চাওঁ উত্তল দাপোনৰ কেইটামান ব্যৱহাৰ। সাধাৰণতে গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে এই উত্তল দাপোন ব্যৱহাৰ কৰা হয়। উত্তল দাপোন ব্যৱহাৰৰ মূল কাৰণটো হৈছে ই সৰুকৈ হ'লেও সদায় থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বেঁকা হয় সেইবাবে ইয়াৰ দৃষ্টিক্ষেত্ৰখন বহল হয়। আমি পাই আহিছোঁ যে সমতল দাপোনত সদায় লক্ষ্যবস্তুৰ সমান জোখৰ প্ৰতিবিম্ব গঠন হয়, কিন্তু উত্তল দাপোনত কি হয়, প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ সৰু হয়। সেইবাবে সমতল দাপোন ব্যৱহাৰ কৰিলে দেখা ক্ষেত্ৰতকৈ উত্তল দাপোন ব্যৱহাৰ কৰিলে দেখা ক্ষেত্ৰ অধিক পৰিসৰৰ হয় আৰু গাড়ী চালকে পিছফালৰ যান বাহন চাই অতি নিৰাপদে গাড়ীখন চলাব পাৰে।